আজি মই বুট আৰু কন্দলিৰ এটা একেবাৰে সহজ ৰেচিপি বনাবলৈ ওলাইছোঁ। আহকচোন মই কেনেকৈনো বনাওঁ আপোনালোকেও মোৰ লগতে চাব। আৰু তাৰ কাৰণে বুটখিনি মই অলপ আগতে তিয়াই ৰাখিছিলোঁ আৰু কন্দলিখিনিও মই কাটি দিলোঁ। এয়া তাৰ কাৰণে মই বুটখিনি 5 মিনিটমান সময় বইল কৰিম। এয়া দেখিছেনে, ভাজিখন বনাবলৈ মই তেলত কেৱল পিঁয়াজ এফাল, নহৰু দুফুটা আৰু কেঁচা জলকীয়া এটা দিছোঁ। তেলতে মই এই হালধি আৰু নিমখটো দি লৈছোঁ। প্ৰথমতে মই এই কন্দলিখিনি দি পেলাই এইখিনি মই অলপ দেৰি ভাজি ল'ম। কন্দলিখিনি 5-7 মিনিটমান সময় ভজাৰ পাছত মই ইয়াৰ ওপৰত বুটখিনি দি দিম। এয়া বুট আৰু কন্দলিখিনি অলপ অলপ সিজিছে আৰু বেছি সময় নাই। ভাজিখন ৰেডি হ'বলৈ আৰু বেছি সময় নাই। এই আছোঁ মোৰ ভাজিখন একেবাৰে ৰেডি হৈ গ'ল, কিন্তু নমোৱাৰ আগতে অকণমান গৰম মছলা দি দিলে তেতিয়া ভাজিখনৰ সোৱাদটো আৰু বেছি ধুনীয়া হয় খাবলৈ। চাওক কিমান কম সময়তে আৰু সহজতে বনাব পৰা এখন ভাজি। আপোনালোকেও বনাই চাবচোন আৰু খাই খালি কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব।